ৰেচন কাৰ্ড নহ'লেও অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰি নে নাই আৰু অৰুণোদয় আঁচনি ধন কিমান তাৰিখে লাভ কৰিব পাৰিব, লগতে কিমান টকা সোমাব বেংক একাউণ্টত, জানিলে আপোনালোকে আচৰিত হ'ব। গতিকে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি লওক। যিহেতু ৰাজ্যৰ যিসকলৰ এতিয়াও ৰেচন কাৰ্ড নাই, সেইসকল মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰিব নোৱাৰিব, কাৰণ ৰেচন কাৰ্ড নথকা কোনো পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনি দিয়া নহ'ব। অৰুণোদয় আঁচনি ধন লাভ কৰিব হ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু যিসকলৰ ৰেচন কাৰ্ড এতিয়াও নাই, সেইসকলে নিজৰ সমবায় দোকানত যোগাযোগ কৰি ৰেচন কাৰ্ড বনাই ল'ব পাৰিব। লগতে অৰুণোদয় আঁচনি ধন ৩,০০০কৈ ৩ মাহৰ একেলগে মে', জুন আৰু জুলাই এই ৩ মাহৰ ৯,০০০ টকা অহা আগষ্টৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ একাউণ্টত সোমাব বুলি উল্লেখ কৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে ৰাজ্যৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে এতিয়াও অৰুণোদয় আঁচনি ধন লাভ কৰিব পৰা নাই, সেই সকলোৱে নিজৰ সমষ্টিৰ বিধায়কৰ লগত যোগাযোগ কৰক আৰু নিজৰ ডকুমেণ্টছবোৰ জমা কৰক। তেতিয়াহে প্ৰতি মাহে ৩,০০০কৈ অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব। গতিকে খবৰটো পাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে ভিডিঅ'টো সকলো দৰিদ্ৰ পৰিয়াললৈ শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।